ওদালগুৰি জিলাৰ অন্তৰ্গত ধনশ্ৰী ঘাটত খুচি কমপ্লেক্স নামেৰে এখন ব্যক্তিগত ব্যৱসায় প্ৰতিষ্ঠান উদ্বোধন কৰে। এই অঞ্চলৰ বিশিষ্ট সমাজসেৱক যুৱ নেতা প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰ সকলোৰে পৰিচিত সমলা দৈমাৰীয়ে লগতে এই অঞ্চলৰ বিশিষ্ট সমাজসেৱক বুদ্ধিজীৱী সাংবাদিকসকলো উপস্থিত থাকে। ওদালগুৰি জিলাৰ অন্তৰ্গত ধনশ্ৰী ঘাটত খুচি কমপ্লেক্স নামেৰে এখন ব্যক্তিগত ব্যৱসায় প্ৰতিষ্ঠান উদ্বোধন কৰে। এই অঞ্চলৰ বিশিষ্ট সমাজসেৱক যুৱ নেতা প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰ সকলোৰে পৰিচিত সমলা দৈমাৰীয়ে লগতে এই অঞ্চলৰ বিশিষ্ট সমাজসেৱক বুদ্ধিজীৱী সাংবাদিকসকলো উপস্থিত থাকে। ওদালগুৰিৰ পৰা জব্বৰ আলীৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। নমস্কাৰ, মই জব্বৰ, পাব্লিক টিভি অসমৰ সকলো দৰ্শকে চাই আছে। আজি আমাৰ এই ধনশ্ৰী ঘাট অঞ্চলত উন্নয়নৰ ক্ষেত্ৰত আমাৰ ইয়াতে এখন উন্নয়নমূলক বিল্ডিং এটা উদ্বোধন কৰিছে আৰু ইয়াতে আমাৰ মাজত আমাৰ স্বত্বাধিকাৰী আছে সমলা দৈমাৰী, আৰু তেখেতে সকলোৱে চিনি পায়। তেখেত আমাৰ এই অঞ্চলৰ বিশিষ্ট আৰু তেখেতে বহুত ধৰণৰ সমাজৰ বহুত ভাল ভাল কাম কৰিছে। গতিকে তেখেতৰ লগত আমি আছোঁ আৰু তেখেতে সুধিম। হয়, মই সকলোকে নমস্কাৰ দিছোঁ। আমাৰ ধনশ্ৰীঘাট অঞ্চলত মই মোৰ স্বইচ্ছাই মই এটা গৃহ নিৰ্মাণ কৰি সকলো ব্যৱসায়ীসকলক সংস্থাপন কৰিবৰ কাৰণে মই চেষ্টা কৰি আছোঁ। গতিকে মই আশা কৰিছোঁ আগন্তুক নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জনাই মোৰ কামনাটো সফল হৈছে বুলি মই ভাবিছোঁ। আপোনাৰ আৰু কল্পনা আছেনে ইয়াতে যিহেতু এই অঞ্চলত বহুতো নিবনুৱা আছে, এইসকলৰ কাৰণত আপুনি আৰু ভাল ভাল পদক্ষেপ ল'ব বুলি? হয়, নিশ্চয়, এইটো মই চেষ্টা কৰিম। আৰু মোৰ লগতে যিমান ইয়াত ব্যৱসায় উঠি আহিছে, যিমান মানে সংস্থাপন হ'ব বুলি ভাবিছে, তেখেতসকলক মই আঁকোৱালি লৈ আগন্তুক দিনত মই ব্যৱসায়ত উন্নত কৰি যাবৰ কাৰণে মই আশ্বাস দিব পাৰিছোঁ। আমাৰ মাজত আৰু বিশিষ্ট ব্যক্তি বহুত আছে, আমাৰ মাজত আৰু এজন আছে। দাদা, আপুনি কি ক'ব? পোনপ্ৰথমেতো আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোক ইমান কষ্টৰ মাজতে ইয়াত আহিছে, তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ধনশ্ৰী ঘাটত পোনপ্ৰথমৰ বাবে বাণিজ্যিক প্ৰতিষ্ঠান হিচাপে আজি খুচি কমপ্লেক্সটো উদ্ঘাটন কৰা হৈছে। তাৰ কাৰণে আমি বিশেষকৈ বণিক সন্থাৰ হৈ আমাৰ সকলোৰে পৰিচিত আৰু সামাজিক কাজৰ ক্ষেত্ৰত জড়িত থকা আৰু অসমত এটা আপোনাৰ NGOৰ পৰাও তেওঁ সামাজিক কামৰ কাৰণে আৰোহণ নামৰ অনুষ্ঠানৰ পৰা বঁটা প্ৰাপ্ত ব্যক্তি হিচাপে সকলোৱে জানে। তেওঁক আমাৰ সন্মানীয় দাদা সমলা দৈমাৰীদেৱ, তেওঁ এটা খুব সুন্দৰ এটা ইনিচিয়েটিভ গ্ৰহণ কৰিছে। তেওঁ ইয়াত বিশেষকৈ যিবিলাক নিবনুৱাসকলক এটা সংস্থাপনৰ কাৰণেও এটা চেষ্টা কৰিছে আৰু তাৰ কাৰণে তেওঁ এটা খুচি কমপ্লেক্স দুমলীয়া এটা বিল্ডিংটো বনাইছে। তাৰ কাৰণে আমি যথেষ্ট আনন্দিত আৰু বণিক সন্থাৰ হৈ আমি শুভকামনা ব্যক্ত কৰিছোঁ। তেওঁ ধনশ্ৰী ঘাটৰ ডেভেলপমেণ্টৰ কাৰণে, অঞ্চলৰ বিকাশ আৰু উন্নতিৰ কাৰণে যথেষ্ট কাম কৰিছে। সেই কামৰ মাজত এইটো এটা সংযোজন, আৰু তেওঁলোক আগন্তুক দিনত এনেকৈয়ে সামাজিক হিচাপে কাম কৰিব, ধনশ্ৰী ঘাট অঞ্চল উন্নতি বিকাশৰ কাৰণে কাম কৰিব, আগবাঢ়িব বুলি আশা ৰাখিলোঁ আৰু নৱবৰ্ষৰ শুভকামনা ব্যক্ত কৰি তেওঁৰ উজ্জ্বল কামনা আমি কৰিছোঁ বণিক সন্থাৰ। থেংক ইউ।